ক এতিয়া তই ব প্ৰণৱ ছেত্ৰী কোনটো ক্লাছত পঢ় তৃতীয় ABCD ক'ব পাৰা নোৱাৰা ABCD পাৰিম কোৱাচোন ABCD EFG HIJK LMNOPQ RSTUVWXYZ Hey guys, welcome back to my another video. আশা কৰো সকলো এতিয়া ভালে আছে মই আজি ভাবি আছো যে চুলিবিলাক কাটি লও চাওক ইমান দিগল নাকৰ লগে চুলিবিলাক আই গৈছে সো আজি হেয়াৰ কাট কেনেকা লাগে সাইড পুৰা উলাই দিম আৰু এই ওপৰটো দিগলে থৈ দিম আৰু দাড়িবিলাক ইমান লম্বাই থৈ দিম ইমান দিগলে থৈ দিম সো আপোনালোকক মোৰ হেয়াৰ কাটিংটো কেনেকা লাগিব আপোনালোকে নিশ্চয় কমেন্টত জনাব সো এতিয়া আপলো এতিয়া বৰ্তমান আহি পালো আৰু দোকানত সো এতিয়া চুলি কাটিম সো আমাৰ লগত আছে মাজন চুলি কাটিব পাৰে আৰু আপোনালোকে চাই লওক আৰু কেনেকা ষ্টাইল কাটিম তাকো মানে পইচা নাই তেনেকে তো এক্সাম্পল দেখাই আছো হাৰ্দিক পাণ্ডিয়া আৰু কুণাল পাণ্ডিয়া ফটো চাইছো আগৰ হা কেনেকুৱা আছিল আগৰটো আছোন আমাতকৈ বিয়া আছিল এতিয়া চা চালিয়া হৈ গ'ল ন চালিয়া হৈ গ'ল চাওক ৰাইজ মানে দাড়ি আৰু হেয়াৰ কাটিংটো কেনেকা লাগিছে আপোনালোকক কৈ দিয়ক আৰু কমেণ্টত তো কাজল ভাই তুমি কি কোৱা আৰু মোৰ দাড়িৰ বিষয়ে কি কোৱা বঢ়িয়া বঢ়িয়া আছে না আৰু কিবা কিবি মিলাব লাগে নাই ঠিক আছে ওকে এতিয়া যাওঁ আৰু ইয়াৰ পৰা Banana hanjes, short, side. Ele cool, ele.